নমস্কাৰ ভিডিঅ'টোত ক্লিক কৰাৰ কাৰণে অশেষ ধন্যবাদ। পাগুৰি মাৰি আছোঁ ক'ত আহিছোঁ জানেনে? এইখন আমাৰ পাহাৰ। ফটো দেখুৱাই আছিলোঁ আপোনালোকক ইমান দিনে। এইবিলাক খেতি আৰম্ভ কৰিছিলোঁ হালধিৰ, তো আজি তুলিবলৈ আহিছোঁ সম্পূৰ্ণ অৰ্গেনিক টাৰ্মেৰিক খেতি। তো চাওক এয়া আমাৰ হালধি উঠাই আছোঁ, গোটেইখিনি উঠাবলৈ আছে। আৰম্ভ কৰিছোঁ মাত্ৰ। গোটেইখিনি উঠাই শেষ কৰি দেখুৱাম আপোনালোকক কিমানখিনি পালোঁ কিমানখিনি নাপালোঁ। খুব ভাল লাগিছে, কাৰণ প্ৰথমবাৰৰ বাবে ইয়াক খেতি কৰিছিলোঁ মই। এয়া আনি ইয়াতে ঠেলাত থৈ আছোঁ। তাৰপৰা ধুনীয়া বহুত বান্দৰ, ইয়াতে বান্দৰৰ লগত খেলা কৰি কৰি হালধি তুলি আছোঁ। ৰ'ব, এয়া দেউতাই খান্দি দি আছে, মই উঠাই আছোঁ। অলপ চলপ খান্দি দিও আছোঁ বাৰু। অলপ পানী খাই লওঁ ৰ'ব, খাবৰো লাগিল। অহা বেছি দেৰি হোৱা নাই। আজি গোটেইখিনি কমপ্লিট কৰিব পৰা নাই নাজানো, চেষ্টা কৰিম। কিন্তু বান্দৰ আজি উৎপাত, মোৰ বহি থাকিবলৈ এতিয়া ভয় লাগিছে। সেয়া চাওক, বান্দৰ দেখি পাইছে কাৰণে নাজানো দেই। স্কিনটো ৰ'দ পৰি আছোঁ, দেখিবলৈ নাপায় আৰু। সেইটো খুব ধুনীয়া সুন্দৰ। মানে ইয়াতে কিয় আহিলোঁ, সোনকালে তুলিলোঁ। আমাৰ আৰু কেইদিনমান থাকিব লাগিছিল। মাঘৰ মাহটো যদি থাকিব পাৰিলে, কিন্তু সেইফালে মোৰ সুবিধা বান্ধ নাখাব আৰু। সেইকাৰণে সোনকালে তুলি দিলোঁ, আৰু স্কুল যাব লাগিব। সেইটো কাৰণে সোনকালে তুলি কামখিনি শেষ কৰি দিওঁ। অকণমান হ'লেই হয় আৰু প্ৰডাকশ্যন চাগে। আৰু ধৰক যদি মাঘৰ মাহটো ৰাখিলোঁ হয়, ৰংটো ঠিকে আছে হালধিখিনিৰ। প্ৰথমবাৰৰ বাবে কৰিলোঁতো, তো মই এইখিনিতে আমাৰ গ্ৰামীণ চাহাৰা যিটো NGO, মই বহুত বহুত ধন্যবাদ দিম। কাৰণ তেওঁলোকৰ পৰাই মই শিকিলোঁ এয়া অৰ্গেনিক খেতি কৰিবৰ কাৰণে। বহুতখিনি শিকিছোঁ। এটা বছৰ মই তেওঁলোকৰ লগত কাম কৰিলোঁ, খুব বেছি ভাল লাগিলে। মই নিজক বহুতখিনি ইম্প্ৰুভ কৰিব পাৰিছোঁ। পঢ়াৰ লগতে মই এই কামটো মেইনটেইন কৰি মই খেতিও কৰিলোঁ। নিজক বুজিও পালোঁ যে খেতি কৰিও এনেকুৱাকৈ কিছুমান কাম কৰিব পাৰি। গতিকে পিছলৈ মই খেতি কৰিবলৈ মানে মোৰ বহুত বেছি মানে কঠিন যেন নালাগিব। কাৰণ এটা বছৰ মই খেতিৰ লগত থাকি সৰুৰ পৰা আমাৰ ঘৰখন এটা খেতিৰ এটা পৰিৱেশ আছে। যিহেতু দেউতাই এজন খেতিয়ক হয়, কিন্তু আমাৰ ধান খেতিটো কৰোঁ। বাট আমাৰ এইবিলাক খেতিও যে এনেকুৱাকৈ ঘৰত কৰিব পাৰি, সেইটো কথা যদিও দেউতাহঁতে কৰে, ধৰক ট্ৰেডিশ্যনেলি কৰে, ঘৰত খোৱাখিনিৰ কাৰণে কৰে। কিন্তু আমি এইটো ভালকৈ কৰি আমি ধৰক বিক্ৰীৰ কাৰণেও কৰিব পাৰোঁ, উপাৰ্জনমুখী হ'ব পাৰোঁ খেতিৰ জৰিয়তে। যদি এতিয়া আমিয়ে খেতি নকৰোঁ, তেতিয়াহ'লে সকলোৱে যদি কেৱল চাকৰিমুখী হৈ খায়ে থাকিব খোজে। একচুৱেলি চাকৰি কৰিলেও বহুত দেখিছে আপোনালোকে, আজিকালি চাকৰি কৰা মানুহেও খেতিত লাগিছে। নিজৰ যিখিনি প্ৰয়োজন সেইখিনি নিজে খেতি কৰি উলিয়াই আছে। গতিকে আমি গাঁৱৰ মানুহ, আমাৰ মাটি বহুত এনেই পৰি থকা মাটিত সকলোৱে খেতি কৰক যি পাৰে। মই এইবাৰ কৰিলোঁ। এইখন আমাৰ পৰি থকা মাটি বুলিও ক'বলৈ ভুল নহ'ব। আগতে এনে ধৰক গৰু চৰু চৰোৱা হৈছিল। আৰু এতিয়াও যেতিয়া আমাৰ হালধিটো কৰিলোঁ, হালধি কৰাৰ পাছতো আমাৰ ইয়াতে গৰু দিব পাৰিছোঁ, ন' প্ৰব্লেম। প্ৰথম কেইদিনমান অলপ চাবলগীয়া হৈছিল। গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে কৰিলোঁ, খুব বেছি ভাল লাগিছে। কষ্ট হৈছিল প্ৰথমতে অলপ, মানে নকৰোঁ আৰু লাগিছিল। কিন্তু এতিয়া যিহেতু সম্পূৰ্ণ হৈ গ'ল, এতিয়া ভাবিছোঁ যে কৰিছোঁ, ভালেই লাগিছে। লগতে মই এইবাৰ আৰু আৰম্ভ কৰিছোঁ অকণমান মাছৰুম খেতি। আগতে কৰিছোঁ বোলে মাছৰুম খেতি, কিন্তু এইবাৰ অলপ কেইটামান বেছিকৈ কৰিলোঁ। আৰু মানে আশা আছিলে যে আৰু কেইটামান কৰিম, কিন্তু সময় একদম নিমিলিলে। মোৰ সময়ৰ অভাৱত মই মাছৰুম খেতি আৰু বেছিকৈ কৰিব নোৱাৰিলোঁ। কিন্তু চেষ্টা কৰিম অহাবাৰলৈ। এইবাৰ মানে অলপ বহুতখিনি প্ৰব্লেম আহি গ'ল, সেইকাৰণে কৰা নহ'ল। গতিকে এনেই আৰু কেমেৰাটো উলিয়ালোঁ, ভাবিলোঁ বোলে কথাখিনি কৈ লওঁ। কেনেকুৱা হৈছে নাজানো, থপৰা চপৰা একদম বেয়া হৈ আছে। বাৰু এইখিনিকে, গোটেইখিনি যেতিয়া হালধি তোলা হ'ব দেখুৱাম বাৰু আপোনালোকক।